হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আজি আমি দশমমান শ্ৰেণীৰ জিঅ'গ্ৰাফীৰ প্ৰথম চেপ্টাৰটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ চেপ্টাৰটোৰ পৰৱৰ্তী অংশ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কৈছিলোঁ যে অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত বৃত্তিসমূহক 4টা প্ৰধান প্ৰকাৰে ভাগ কৰা হয়। ইয়াৰে প্ৰথম ভাগটো হৈছে প্ৰাথমিক বৃত্তি বা প্ৰাইমেৰী অকুপেশ্যন। ছেকেণ্ডটো হৈছে দ্বিতীয় বৃত্তি বা ছেকেণ্ডেৰী অকুপেশ্যন। তাৰ পিছৰটো হৈছে তৃতীয় বৃত্তি বা টাৰ্চিয়াৰী অকুপেশ্যন। তাৰ পিছৰটো হৈছে চতুৰ্থ বৃত্তি বা কোৱাটাৰ্নেৰী অকুপেশ্যন। এতিয়া চোৱা, প্ৰাথমিক বৃত্তি বা প্ৰাইমেৰী অকুপেশ্যন মানেনো কি? অৰ্থনীতিৰ লগত জড়িত প্ৰতিটো কাম কাজ, যিবোৰ ধৰি লোৱা ডাইৰেক্টলি প্ৰকৃতিৰ লগত ৰিলেটেড, প্ৰকৃতিৰ লগত জড়িত, যেনেকৈ কৃষিকাৰ্য, মাছ ধৰা, খনি, আমি যে মাইনিং কৰোঁ যে মাইনিং, তাৰপিছত ধৰি লোৱা পশুপালন, এই গোটেইবোৰ কি হয়? এইবোৰ ডাইৰেক্ট প্ৰকৃতিৰ লগত জড়িত। সেইটো কাৰণে এইবিলাকক কি বুলি কোৱা হয়? এই গোটেই কাৰ্যকলাপখিনি, এই বৃত্তিখিনিক তোমাৰ প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত ধৰা হয়। ইয়াৰ পিছত তোমাৰ আহিছে ছেকেণ্ডেৰী অকুপেশ্যন মানে দ্বিতীয় বৃত্তি। এই প্ৰাথমিক বৃত্তিত যিবিলাক বস্তু আমি উৎপন্ন হ'ল, ধৰি লোৱা কৃষি কাৰ্যৰ পৰা যিবোৰ শস্য উৎপাদন হ'ল, মাছ ধৰাৰ পৰা শস্য উৎপাদনৰ পৰা মাছ ধৰিলোঁ, বনজ সম্পদৰ পৰা আমি কি পালোঁ? কিছুমান বনজ সম্পদ পালোঁ, খনিজ সম্পদ আহৰণ কৰিলোঁ মাইনিঙৰ দ্বাৰা। এই গোটেই যিবিলাক আমি বস্তু আহৰণ কৰিলোঁ প্ৰথম বৃত্তিৰ পৰা, সেইবিলাকক আমি কিছুমান ইণ্ডাষ্ট্ৰী, কিছুমান ফেক্টৰীৰ মাজেৰে কি কৰিলোঁ? সেইবিলাকক আমি ব্যৱহাৰী উপযোগী বনালোঁ, কিছুমানক বেলেগ অন্য এটা ৰূপ দিলোঁ। এই গোটেই বৃত্তিটোক ছেকেণ্ডেৰী বা দ্বিতীয় বৃত্তি বুলি কোৱা হয়। যেনেকৈ শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। এই দ্বিতীয় বৃত্তিত আমি সাধাৰণতে প্ৰথম বৃত্তিত উৎপাদন হোৱা বস্তুসমূহকে ইয়াৰ মূলধন হিচাপে ব্যৱহাৰ কৰি দ্বিতীয় বৃত্তিত সিহঁতক নতুনকৈ ৰূপ দিম। এতিয়া তৃতীয় বৃত্তি মানে কি? তৃতীয় বৃত্তি বা টাৰ্চিয়াৰী অকুপেশ্যনত কি হয়? চোৱা, ইণ্ডাষ্ট্ৰি এটাত ধৰি লোৱা আমি বস্তু এটা নতুন প্ৰথম বৃত্তিৰ পৰা পোৱা কিবা এটা বস্তুৰ পৰা ইণ্ডাষ্ট্ৰি এটা তাক অলপ নতুনকৈ অলপমান সলনি কৰি অলপ বেলেগ ৰূপ দি মানুহৰ উপযোগী কৰি তুলিলোঁ। এতিয়া সেই দ্বিতীয় বস্তুত উৎপন্ন হোৱা বস্তুবিধক বা যিবোৰ তোমাৰ ইণ্ডাষ্ট্ৰিত তোমাৰ উদ্ভৱ হ'ল, সেইবিধক আমি কি কৰিব লাগিব? ব্যক্তিৰ ওচৰলৈ, মানে তোমাৰ কনজিউমাৰ, মানে যোনে তোমাৰ গ্ৰাহক, তেওঁলোকৰ ওচৰলৈওতো লৈ যাব লাগিব। তাত বস্তুটো উৎপাদন কৰিলেতো নহ'ব, সেইটো তেওঁলোকৰ ওচৰলৈ লৈ যাব লাগিব। এই ক্ষেত্ৰত তোমাৰ যিবিলাকে সহায় কৰে, তেনেকৈ ধৰি লোৱা যাতায়াত হৈ গ'ল, পৰিবহণ হৈ গ'ল, পাইকাৰী, খুচুৰা, যিমান পৰ্যটন, যোগাযোগ, এই গোটেইবিলাকৰ দ্বাৰা তোমাৰ কি হয়? দ্বিতীয় বৃত্তিত উৎপন্ন হোৱা সম্পদসমূহক তোমাৰ গ্ৰাহকৰ ওচৰলৈ লৈ যোৱা হয়, যিবিলাক তোমাৰ বিলাই দিয়া হয়, যিবিলাক তোমাৰ পৰিবহণ কৰা হয়, এই পৰিবহণ কৰা হয়, এই গোটেই বৃত্তিটোক কি বুলি কয়? তেতিয়া তৃতীয় বৃত্তি বুলি কোৱা হয়। বস্তুবোৰ ব্যৱহাৰ কৰি আমি দ্বিতীয় বৃত্তিত ইহঁতক প্ৰযুক্তিবিদ্যাৰ সহায়ত ব্যৱহাৰ উপযোগী কৰি তুলিলোঁ। তৃতীয় বৃত্তিৰ দ্বাৰা এই দ্বিতীয় বৃত্তিত উৎপন্ন হোৱা বস্তুবোৰক যাতায়াত আৰু পৰিবহণৰ যোগেৰে গ্ৰাহকৰ ওচৰলৈ লৈ গ'লোঁ বা বজাৰলৈ লৈ গ'লোঁ, বজাৰমুখী কৰিলোঁ। এতিয়া চতুৰ্থ বৃত্তি কি? এই দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তি চলিবৰ কাৰণে কিছুমান বেলেগ বেলেগ কাৰকৰ প্ৰয়োজন হয়, যিবিলাকে প্ৰত্যক্ষভাৱে নহয়, কিন্তু পৰোক্ষভাৱে দ্বিতীয় আৰু তৃতীয় বৃত্তিত সহায় কৰে। যেনেকৈ বেংক বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠান। বেংক বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কি হ'ব? লোন লোৱা, তাৰ পৰা পইচা লৈহে তোমাৰ দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তিৰ কাৰকসমূহ চলিব পাৰে। ইয়াৰ উপৰি তোমাৰ প্ৰচাৰ মাধ্যম আছে, প্ৰশাসন আছে, শিক্ষা, গৱেষণা, এই গোটেইবোৰ তোমাৰ চতুৰ্থ বৃত্তিৰ অন্তৰ্গত হয়। এই চতুৰ্থ বৃত্তিয়ে তোমাৰ পৰোক্ষভাৱে দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তিক সহায় কৰে। ইয়াৰ এগ্ৰিকালচাৰ, য'ত তোমাৰ খেতি কৰা হয়, তাৰপিছত তোমাৰ মাছ ধৰা, পশুপালন, মাইনিং, এই গোটেইবোৰ কি আছে? এই গোটেইবোৰ প্ৰাইমেৰী এক্টিভিটিৰ উদাহৰণ। নেক্সট আহিছে তোমাৰ, ইয়াত আহিছে ফেক্টৰী। এইটো কিহৰ উদাহৰণ? এইটো উদাহৰণ হৈছে ছেকেণ্ডেৰী মানে দ্বিতীয় বৃত্তিৰ। তাৰপিছত আছে এইটো আমাৰ নগাঁও পেপাৰ মিল, নগাঁও জাগিৰোডৰ পেপাৰ মিল। এইটো হৈছে তোমাৰ দ্বিতীয় বৃত্তিৰ উদাহৰণ, ছেকেণ্ডেৰী এক্টিভিটি। এতিয়া চোৱা, পেপাৰ মিলত তোমাৰ যিটো বাঁহ আমি ব্যৱহাৰ কৰোঁ, বাঁহখিনি হ'ল প্ৰাইমেৰী এক্টিভিটিৰ পৰা পাইছোঁ, যিবিলাক তোমাৰ ৰ মেটেৰিয়েল হয়,
ডাইৰেক্ট প্ৰকৃতিৰ পৰা পাইছোঁ। সেই বাঁহবোৰ ব্যৱহাৰ কৰি ইয়াত কি উৎপন্ন কৰিছে? কাগজ তৈয়াৰ কৰিছে। চ' এইটো কিহৰ পাৰ্ট হয়? ছেকেণ্ডেৰী এক্টিভিটিৰ পাৰ্ট হয়। তাৰপিছত 3 নম্বৰতে আহিলে তোমাৰ টাৰ্চিয়াৰী এক্টিভিটি। তাত কি হৈছিলে? পৰিবহণ পাইছিল ন, বস্তুবোৰতো বজাৰমুখী লৈ যাব লাগিব, এইটো টাৰ্চিয়াৰী। তাৰপিছত কোৱাটাৰনেৰীত কি পাইছিলোঁ? যোনটো বেংক বা বিত্তীয় প্ৰতিষ্ঠান বা শিক্ষাগত অনুষ্ঠান, প্ৰশাসন, গোটেইবোৰ হৈছে তোমাৰ কোৱাটাৰনেৰী বৃত্তিৰ। অৰ্থনৈতিক ভূগোলক আমি কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰিব পাৰোঁ। ইয়াৰে ভিতৰত ধৰি লওক আঞ্চলিক ৰিজনেল এপ্ৰ'চ, আঞ্চলিক পদ্ধতিৰে ধৰি লওক কোনোবা এটা অঞ্চল ল'লোঁ, সেই অঞ্চলটোৰ ওপৰত আমি ষ্টাডি কৰি যে অঞ্চলটোত কিয় এনেকুৱা ধৰণৰ তোমাৰ অৰ্থনৈতিক ভূগোল, কিয় এনেকুৱা ধৰণৰ ইয়াৰ তোমাৰ অৰ্থনীতিৰ ওপৰত এইখিনি প্ৰভাৱ কেনেকৈ পেলাইছে, বা কোনোবা এটা তোমাৰ ফেক্টৰী হওক বা তোমাৰ কৃষি কাৰ্য হওক বা কিবা এটা যদি সেই অঞ্চলটো উন্নত বা তাৰ কাৰণবোৰ কি, কিহৰ কাৰণে এনেকুৱা হৈছে। 2 নম্বৰতে আমি তোমাৰ বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয়, ধৰি লওক কোনোবা যিকোনো এটা বস্তু, যেনেকৈ ধৰি লওক আমি হেৰি কথা ক'ব পাৰোঁ, কুঁহিয়াৰ খেতিৰ কথা ক'ব পাৰোঁ। কুঁহিয়াৰ খেতি তোমাৰ এঠাইতে তোমাৰ ইউপিত তোমাৰ ইউপিত বেছি হয়, মহাৰাষ্ট্ৰৰ ফালে বেছি হয়, এইবিলাকত কিয় বেছি হয় কুঁহিয়াৰ খেতিটো? সেই তাৰ ওপৰতো আমি যেতিয়া আলোচনা কৰিম, সেইটো যেতিয়া আমি চাবলৈ যাম, তেতিয়া তোমাৰ কি হ'ব? সেইটো হৈছে পণ্যদ্ৰব্য সম্বন্ধী হ'ব। যেনেকৈ জুটটো আমাৰ কি হয়? আমাৰ নৰ্থ ইষ্টত বা বেংগলত বহুত বেছি হয়। তাত কিহৰ কাৰণে তাৰ ওপৰত আলোচনা কৰিম, সেইটো এটা অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা এটা পদ্ধতি। তাৰোপৰি কিছুমান বিহেভিয়াৰ, আচৰণগত কাৰকৰ ওপৰতো ভিত্তি কৰি আমি অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰোঁ। কিছুমান নীতি নিয়মৰ ওপৰত ভিত্তি কৰি, কিছুমান তন্ত্ৰ বিশ্লেষণৰ ওপৰত ভিত্তি কৰি, আৰু কিছুমান প্ৰতিষ্ঠানৰ ওপৰত ভিত্তি কৰিও আমি এইবিলাক আলোচনা কৰোঁ। আজিকালি বিশেষকৈ তথ্য বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আৰু তোমাৰ সূত্ৰ নিদৰ্শন পদ্ধতিৰ দ্বাৰা বিশেষকৈ অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়। নেক্সট আহিছে অৰ্থনৈতিক ভূগোলৰ শাখা। অৰ্থনৈতিক ভূগোল কেইবাটাও শাখাত ভাগ কৰিব পাৰি। ইয়াৰে কেইটামান হৈছে ধৰি লোৱা কৃষি ভূগোল মানে আমি ধৰি লোৱা কৃষি কাৰ্যৰ ওপৰত আলোচনা কৰিব পাৰোঁ, যে কোনোবা এটা অঞ্চলত ধৰি লোৱা এটা প্ৰধান খেতি হয়, সেই খেতিটো সেই অঞ্চলতেই কেনেকুৱা হয়। যেনেকৈ জম্মু কাশ্মীৰত কেশৰ হয় বুলি কয় ন, চ' কেশৰ তোমাৰ জম্মু কাশ্মীৰতে কিয় হয়? তাৰোপৰি তোমাৰ টি গাৰ্ডেনছবিলাক আমাৰ অসম বা শ্ৰীলংকা এইবিলাকত বেছি হয়, দাৰ্জিলিঙতো হয় অলপ পৰিমাণে, কিন্তু কিছুমান যেনে মধ্যপ্ৰদেশ, MP, উত্তৰ প্ৰদেশ এইবিলাকত কিয় তোমাৰ টি গাৰ্ডেনবিলাক নাই? তাত টি কালচাৰ কিয় নহয়? তোমাৰ উদ্যোগিক ভূগোল, কিছুমান উদ্যোগ অঞ্চলৰ ওপৰত বেছ কৰি যে সেই উদ্যোগ অঞ্চলবিলাক কিয় পোৱা যায়? যেনেকৈ আমাৰ নৰ্থ ইষ্টত আজি উদ্যোগ বহুত কম। ইয়াত জানো গাড়ী ইণ্ডাষ্ট্ৰী আছে? ইয়াত কিবা তোমাৰ টিখাৰ কাৰখানা জানো আছে? নাই ন, কিহৰ কাৰণে? সেইবিলাক অধ্যয়ন কৰোঁ। তাৰপিছত সম্পদ ভূগোলত যে আমি যে সম্পদবিলাক, খনিজ সম্পদ হওক, বনজ সম্পদ হওক, প্ৰাকৃতিক সম্পদ হওক, এই সম্পদবোৰ কোনো অঞ্চলত বহুত বেছি, কোনো অঞ্চলত একেবাৰেই নাই। এই সম্পদবোৰ কিহৰ কাৰণে এনেকৈ তোমাৰ এঠাইত বেছিকৈ পায়, এঠাইত পায়, সেই গোটেইবোৰ বস্তু অধ্যয়ন কৰোঁ। এইটো এটা শাখা হৈছে। তাৰপিছত পৰিবহণ ভূগোলত তোমাৰ ধৰি লওক সাধাৰণতে আমাৰ কেইবাটাও ধৰি লওক পৰিবহণ পথ আছে। যেনেকৈ তোমাৰ আমি ৰাস্তাৰ হয়, নদী পৰিবহণ হয়, তোমাৰ আকাশমাৰ্গেৰে হয়, তাৰোপৰি ৰেল পৰিবহণ আছে। এই গোটেইবোৰ আৰু বজাৰ ভূগোল আছে। বজাৰ বহুত ইম্পৰ্টেণ্ট বস্তু। এটা বজাৰৰে তোমাক এখন ঠাইৰ অৰ্থনীতিৰ ওপৰত বহুত প্ৰভাৱ পেলায়। যদি এখন ঠাইত ফেক্টৰী এটা আছে, কিন্তু তাত যদি কিনিবলৈ সেই বস্তু বেচিবৰ কাৰণে বজাৰ নাই, তেতিয়াহ'লে সেই ফেক্টৰীটো তাত থকাতকৈ নথকাই ভাল। চ' তাৰপিছত তোমাৰ কি হ'ব? সেই ফেক্টৰীটো লাহে লাহে তোমাৰ লোকচানৰ গৈ পেলাই সেই অঞ্চলৰ পৰা উঠি যাবগৈ। তাৰোপৰি তোমাৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল আছে, যেনেকৈ 5 years প্লেনিং বুলি কয় ন। কিছুমান বস্তু পৰিকল্পনা কৰি যেনে জলসিঞ্চনৰ ক্ষেত্ৰত, নদী বান্ধৰ ক্ষেত্ৰত, এইবিলাক পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ আণ্ডাৰত পৰি যায়। আৰু তাৰোপৰি আজিকালি নতুনকৈ বেছিকৈ চৰ্চা হৈ আছে পৰ্যটন ভূগোলৰ ওপৰত। আজিকালি টুৰিজিম বহুত বাঢ়িছে। যেনেকৈ পৰ্যটন ভূগোলৰ ক্ষেত্ৰত কি হয়, পৰ্যটন বিভিন্ন প্ৰকাৰৰ হয়। কিছুমানে ধৰি লোৱা ৰিলিজিয়াছ কাৰণে যায় পৰ্যটন কৰে, কিছুমানে তোমাৰ নেচাৰেল বিউটিৰ চাবৰ কাৰণে কৰে। বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ পৰ্যটক বেলেগ উদ্দেশ্য লৈ পেলাই পৰ্যটন কৰে। আৰু ইয়াৰ ওপৰত তোমাৰ আজিকালি অৰ্থনৈতিক ভূগোলৰ বহুতখিনি প্ৰভাৱ পৰা দেখা গৈছে। এতিয়া চোৱা, দিয়া আছে যে কৃষি ভূগোলত কি হয়? অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিৰ কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰী আমদানি ৰপ্তানি অধ্যয়ন কৰা হয়। তাৰপিছত আহিছে উদ্যোগ ভূগোলত কি আছে? উদ্যোগ স্থাপনৰ অন্যান্য কাৰকসমূহ, তোমাৰ ভৌগোলিক বিতৰণ আৰু উদ্যোগৰ অৱস্থান, জড়িত সূত্ৰ, বিভিন্ন আমদানি ৰপ্তানি,
তোমাৰ এই গোটেইখিনি আলোচনা কৰা হয়। তাৰপিছত আছে সম্পদ ভূগোলৰ বিতৰণ, সম্পদৰ উদ্ঘাটন আৰু সম্পদৰ উৎপাদনৰ লগত কাৰকসমূহ জড়িত হৈ আছে, এই গোটেইখিনি বস্তু অধ্যয়ন কৰা হয়। তাৰ পৰিবহণ ভূগোলত আমি কি কৰোঁ? পৰিবহণ ভূগোলত তোমাৰ ভূমিকা মানুহৰ যাতায়াত অৰ্থনৈতিক কাৰ্যকলাপ, পৰিবহণৰ ভূমিকা, ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ ক্ষেত্ৰত ব্যৱস্থা, আমি এই গোটেইবোৰ আলোচনা কৰোঁ। তাৰপিছত বজাৰ ভূগোল আছে। বজাৰ ভূগোলত তোমাৰ বজাৰৰ প্ৰকাৰ, বিতৰণ আৰু ইয়াৰ জড়িত সূত্ৰসমূহ আলোচনা কৰোঁ। পৰিকল্পনাৰ উন্নয়ন ভূগোল আছে। তাৰপিছত পৰ্যটন ভূগোল আছে। পৰ্যটন ভূগোলত কি? পৰ্যটনৰ প্ৰকাৰ, পৰ্যটনৰ ব্যৱস্থা, উন্নয়ন আৰু পৰিকল্পনা আদি। আমাৰ ভিডিঅ'টো আজি ইমানলৈ সামৰোঁ। পৰৱৰ্তী অংশ বাকী আহিবলগীয়া ভিডিঅ'কেইটাত আমি চাম। এতিয়া তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা আৰু পঢ়াবোৰ বুজি পাইছা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু পঢ়ি থাকা ধুনীয়াকৈ। থেংক ইউ।